কোনে কোনে পিকনিক যাবি বল বল। তো হে गाइस हाबिब स्टेक चैनल आन एटी नतुन वीडियो ले आपनालोকক स्वागतम জানাইছো। तो गाइस आ गया है मैं आपके साथ वीडियो में। मैंने पूरा एक्साइटेड फील कर रहा हूँ। तो आप लोगों को भी ये जंगल का नज़ारा दिखाऊंगा। मटिर पहाड़ बगाई बहुत ভাল লাগে। तो এইফালে উঠি আছো এই ওপৰ एक सेकेंडर কাৰণে পৰি যোৱা নাই। যাবানে কি ভনী ঐ নামনি অসমলৈ নামনি অসমলৈ বড়োলেণ্ডৰ বগা মাটি আমিনো যাম চাবলৈ। তো গাইজ সবাই পিকনিক খাই আছে আৰু সো আমি ভাবিলো আমিও পিকনিকত যাওঁ নেকি। আহি আছো সিরাজ দাহত যদি লগ পাও আজিৰ ভিডিঅ'টো আৰু মজাৰ হ'ব আপোনালোকে চাই থাকক আজিৰ ভিডিঅ'টো। তো পিকনিক 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 এটা পিকনিকৰ সম্পূৰ্ণ দায়িত্ব লোৱা কিমান ঝামেলা চাওক। মানুহ বেছি হৈ গৈছে সেইকাৰণে আমি বাছৰ ভিতৰত বেঞ্চ বহাই দি আছো। এই তেনেকে যাব লাগিব আৰু দে আৰু। তো গাইজ ফাইনেলি আমি আহি পালো বগামাটি আৰু আজি হ'ল সানডে সেইকাৰণে বহুত ভিৰ। ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে আপাৰ আসামৰ পৰা আহিছে। চ' আমাৰ চলিসকলক লাইনত থিয় কৰাইছোঁ আপোনালোকে চাব পাৰে। এবাৰ কিন্তু ফালি দিছে বগামাটিত বাপৰে বাপ ইমান মানুহ নে চাওক আপোনালোকে মানে পুৰা ফালি দিছে। বছৰৰ আৰম্ভণি বুলি ইমান মানে ফালি আছে মানে 2020 চনটোৰ নিচিনা নহ'লেই হ'ল আৰু মানে এনেকুৱা ভিৰ হৈছে গুৱাহাটী মহানগৰতো মানে এনেকুৱা ভিৰ নহয় বাপৰে বাপ। চাৰিওফালে গান আৰু এতিয়া আমি আছো বগামাটিৰ মিডল পইণ্টত। এতিয়া অলপ ওপৰত উঠিম ওপৰত মানে সেই মানে পাহাৰত উঠিম মানে লগৰকেইটা উঠিব। মোৰ লগত আছে মাফিজুৰ আমাৰ লগতে আহিছে ইয়াত পিকনিক খাবলৈ। হয় নমস্কাৰ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ইয়াৰ গোটেই ভিউটো কেনেকুৱা লাগিছে? ইয়াৰ গোটেই ফটো মানে ক'বলৈ ভাল নাই আৰু। এই ফটো 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 কোনে কোনে ফটো উঠিবা আহি যোৱা পিকনিকত আহি ফটো নুঠিলে মজাই নহয়। গতিকে কেইটামান ফটো উঠি লওঁ নেকি। বগামাটিৰ পাহাৰ বগাই আছো বগামাটিৰ পাহাৰ বগাই বহুত ভাল লাগে। তো এইফালে উঠি আছো এইয়া ওপৰ প্ৰায় এক ছেকেণ্ডৰ কাৰণে পৰি যোৱা নাই গাইজ। অলপৰ কাৰণে পৰা নাই অলপৰ কাৰণে বাপৰে বাপ। যি কি নহওক আপোনালোকৰ আশীৰ্বাদ আছে তাৰ কাৰণে পৰা নাই আৰু এনেকে উঠি আছো আমাৰ চলিসকলে উঠি আছে। তো গাইজ এতিয়ালৈকে প্ৰায় 100 মিটাৰমান ওপৰত উঠিছোঁ। তো আৰু উঠিবলৈ বহুত বাকী আছে। তো ইয়াৰ পৰা গোটেই বগামাটিৰ দৃশ্যটো বহুত ভালকৈ দেখা যায়। হয় আপোনালোকক অলপ পিছতে দেখাম আৰু সেইবোৰ কিবা কোৱাচোন মোৰ আৰু কথা নাই মানে লাইভ অফ গেম অফ কম্পিটিশ্যন ইয়াত আহি বুজি যাওক কেনেকুৱা হয়। তো চাব পাৰে আপোনালোকে ইয়াৰ পৰা গোটেই বগামাটিৰ ভিউ। এই ইহঁতে উঠি গ'লে কেনে লাগিছে? তো গাইজ ফাইনেলি আহি পালোঁ। ইমান নামনিৰ পৰা মই দেখাই দিছোঁ কিমান তলৰ পৰা ওপৰত উঠিছোঁ। এয়া দেখা পাই আছে আপুনি। তো এইখিনিত উঠিছোঁ বহুত কষ্টৰ ফলত। তো আপোনাক দেখাই দি গাইজ আহি পালোঁ পাহাৰৰ ওপৰৰ সমভূমিভাগ। এইখিনিলৈ উঠোঁতে বহুতেই কষ্ট হৈছে মানে বহুত কষ্ট হৈছে। হ'লেও কিন্তু মানে এণ্টাৰটেইনো হৈছে। লাইফত চব এক্সপিৰিয়েঞ্চেই ল'ব লাগে হয়নে নহয়? মানে লাইফেই আৰু চব এক্সপিৰিয়েঞ্চ ল'ব লাগে। বগামাটি 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 ৱাও কিবা এটা ভাল লাগি গ'ল বে। চাওক না মানে চাৰিওফালে বগা 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 মাটি। তো গাইজ এতিয়া আপোনালোকক বগা বগা মাটি দেখুৱাম মানে বগা মাটি দেখুৱাম। এইফালে গৈ আছোঁ আমি। তো পাহাৰৰ যিটো মাছ হ'ব ন আৰু এইফালে কিমান দূৰত যাব পাৰি কিমান দূৰ চাওক কিমান যাব পাৰোঁ। অঁ যিমান যাব পাৰোঁ যিমানলৈকে আমাৰ বাধা নাহিব সিমানলৈকে গৈয়ে থাকিম। ৱাও চাওক না কেনে ফিল হৈছে তোমালোকৰ? बहुत ভাল লাগিছে। তোমালোকৰ हुआ कि तो गाइस आ गया है मैं आपके साथ वीडियो में।
मैंने पूरा एक्साइटेड फील कर रहा हूँ तो आप लोगों को भी ये जंगल का नज़ारा दिखाऊंगा तो এইফালে पूरा जंगल এইফালে আপোনালোকে যিমানখিনি দেখা পাই আছে पूरा जंगल তো এইফালেদি সৰু এটা ৰাস্তা এজন মানুহ যোৱাৰ ৰাস্তা তো এইটোৰে গৈয়ে আছোঁ তো দেখা যাওক কিমানলৈকে যাব পাৰোঁ আৰু গৈ কিনে আপোনালোকক সম্পূৰ্ণ দৃশ্য বগামাটিৰ সম্পূৰ্ণ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম গাইজ বগামাটিৰ বগামাটি বাগৰি ভাল লাগে এনেই ভাল লাগে আৰু এইটো ৰাস্তা আপোনালোকে দেখা পাইছে এইটোৰে আমি এই পানীলৈকে যাব পাৰোঁ এইফালে পানী আপোনালোকে হয়তো দেখা পাইছে তো এই সৰু ৰাস্তাৰে যাব পাৰে তো এইফালেদি এক্সপ্ল'ৰ কৰি আপোনালোকক এই ৰাস্তাটোৰে গৈ পানীখিনি দেখুৱাই দিম বগামাটিৰ এই যিখন নিজৰা বৈ গৈছে সেই নিজৰাখনতো চবেই চায় তো আমি আজি চেষ্টা কৰিছোঁ এই বগামাটিৰ যিখন জংঘল পাহাৰৰ ওপৰেদি তো সেইখন দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক তো এইফালেদি আৰু কিমান যাব পাৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত ভিডিঅ'ত অন্তৰ্ভুক্ত হৈ আছে মিষ্টাৰ চেজল বাবু তো গাইজ কি ক'ম অলপ জিৰণি লৈ আছোঁ তো পাহাৰীয়া মানুহৰ জীৱন যাপন কেনেকুৱা সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মানে কি ক'ম আৰু ইয়াৰ পৰা চাওক আমি এবাৰহে আহিলোঁ কিন্তু ইয়াত যিবিলাক মানে ইয়াৰ ওচৰ চুবুৰীয়া আছে সেইখিনিতো ৰেগুলাৰ আপ ডাউন কৰিব লাগে তো সিহঁতৰ কিমান কষ্ট হয় এবাৰ ভাবি চাওক মানে প্ৰায় 2 কিলোমিটাৰ ধৰি আমি গৈয়ে আছোঁ কিন্তু এই এক ভৰিয়া ৰাস্তাৰ অন্ত পৰা নাই তো চাওক কেতিয়া অন্ত পৰিব তেতিয়ালৈকে এনেকৈ গৈ থাকিম জংঘলৰ মাজেদি চাওক গাইজ নেচাৰেল ফৰেষ্ট চাওক এই এক ভৰিয়া ৰাস্তাৰে বহুতখিনি আহিলোঁ এতিয়া আৰু সেইফালে নাযাওঁ নেকি ভাবি আছোঁ সেইফালে আৰু নাযাওঁ কাৰণ বহুত দূৰ আহি গ'লোঁ মানে ভাগৰি গৈছোঁ আৰু কি ক'ম মানে এই একঠেঙীয়া ৰাস্তা এইটো গৈয়ে থাকিব আৰু এইফালেদি আমাৰ খোৱাটো লছ হ'ব তাতকৈ আমি যাওঁ খাই বৈ লওঁ খোৱা লোৱা হ'ল বম খোৱা লোৱা হ'ল এতিয়া আমি আছোঁ এই তলৰ নিজৰাটোৰ ফালে আহিছোঁ ইয়াতে অলপমান জিৰণি লৈ মানে প্লেচবোৰ চাই আমি আপোনালোকক যিমানখিনি দেখাব পাৰোঁ সেইখিনি দেখুৱাই আমি ঘৰৰ ফালে যাম এই পানী চা কিমান চাফা আমাৰ গাঁৱৰ ঘৰৰ দমকলতকৈ নদীখনৰ পানী দেখোন চাফা বেছি এই চানা তো গাইছ এনেকৈ বহি অলপ জিৰণি ল'লোঁ বগামাটিৰ নদীখনত আৰু এইখন নদী জানে আপোনালোকে এইখন হৈছে বৰ নদী আৰু সেইয়া দেখা পাই আছে সেইখন পাহাৰৰ পৰাই বাগৰি আহিছে তো গাইছ এটা খোৱা শেষ কৰি তামোল খালোঁ ইয়াতে কথা ক'বই পৰা নাই খাই লওঁ আগতে মানে এতিয়া যাবলৈ ওলাইছোঁ বাছটোৰ ফালে এতিয়া ঘৰতে যাম সময় গৈছে আৰু বহুত ভাল লাগিল কি ক'ম সম্পূৰ্ণ দৃশ্য আপোনালোক যিমান পাৰিছোঁ দেখুৱাইছোঁ